কবিতাৰ শিৰোনাম সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ। কবি প্ৰণৱ কুমাৰ বৰ্মন। তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো? তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো? তোমাৰ বাবেই মোৰ শব্দৰ দুহাতত গজি উঠে হুমনিয়াহ। পাণ বজাৰলৈ নাযাবা সন্ধিয়া, সান্ধ্য আইনেৰে মাতাল দীঘলী পুখুৰীৰ পাৰ। অশ্লীল হৈ পৰিব পাৰে তৰাবোৰ, কিমান অশান্ত বতাহ নিশান্তৰ কামনা। সাগৰিকা, তুমিতো জানাই মই প্ৰেমিক চৰাই। তোমাৰ অভিমানৰ পুখুৰী সিঁচি মই লৈ আহিম দৰিকণা, মোৰ একুৰিয়ামত নাচিব সি। মই দৰিকণা ধৰিবলৈ বৰশী নাবাওঁ, তোমাৰ দুখৰ পোচাক ধুবলৈ মই ধোবা হওঁ। তুমি কি ভাল পোৱা গৰমত, চিত্ৰা, মেৰিণ্ডা নে পেপচি, থামছ আপ? আমেৰিকা আমাৰ বাবে ঘৃণনীয় শব্দ। ঘোলা পানীত কলেৰে খাই যৌৱন প্ৰাপ্ত মোৰ দেশৰ অযুত শৈশৱ। তুমি কি ভাল পোৱা, মেডোনা নে মাইকেল জেকচন? মোক বধিৰ কৰি পেৰ সাগৰিকা, সেই চিঞৰ বুভুক্ষ মানুহৰ মই সহিব নোৱাৰোঁ। ৮০ৰ দশকৰ মাজেৰে খোজকাঢ়ি অহা প্ৰতিজন মানুহক সোধা বৃত্তাঘাতৰ সংজ্ঞা। আইসকলক সোধা তেওঁলোকক কিমানবাৰ উলংগ কৰা হৈছিল অন্ধকাৰত। চোলাৰ জেপত যেতিয়া লৈ ফুৰো হৃদয় ৰঙৰ এটি খাম, বন্ধুসকলে জোকাই কিয় লৈ ফুৰা ৰেচনৰ কাৰ্ড। তেওঁলোকেতো নাজানে তাত লিখা থাকে বসন্ত আৰু প্ৰেমৰ ঠিকনা। তুমি চিচিফাছৰ সাধু শুনিছানে, স্পাটাকাছৰ? কিদৰে মাংস খাওঁ বুলি ছাগলীৰ মূৰটো লৈ উভতে শিক্ষক বাইৰন, টিভিত মৰে খেতিয়ক কীট, উতনুৱা চেলি নিৰুদ্দিষ্ট হয়, মহানগৰীত মৌন বুদ্ধ, মৃত ঈশ্বৰ, ক্ৰুশবিদ্ধ যীশু। তুমি হিকমতক কেতিয়াবা হাত দুখন খুজিছানে, লৰ্কাক, নেৰুদাক? খাবা, খোৱা মোৰ হৃদয় ৰুচিয়াৰ ভটকা, খাই জানো চাহাহে খিলখিলাই তোমাৰ হৃদয়ৰ এপাহ খৰিকা যায়। মই ধূমপান কৰোঁ, ই মোৰ নিচা। তুমি এটা গানৰ চিগাৰেট, লগ পালে মোৰ দেউতাক সুধিবা। তেওঁৰ নিচা পথাৰৰ সেউজীয়া অৰণ্যৰ দুখ, শোষণৰ ভৰত তেওঁ এজন কোজা মানুহ। সাগৰিকা, দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাবহি সুখৰ চৰাই। এদিন তুমিও গুচি যাবা মোৰ হৃদয়ৰ ৰক্ত জবা ছিঙি, জালুক পাৰি নাইবা গৃহিণী। দুখৰ বতাহতো যদি উৰি থাকে তোমাৰ হাঁহিৰ নিচান, নতুন দিনৰ আংচাং চুকি, দি যাবা মোৰ কলমত তেজৰ চিয়াহী, বাৰুদৰ আখৰ লিখিম। তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো? ধন্যবাদ। আবৃত্তি উৎপল বৰুৱা।